ত্ৰিদেৱ শৰণীয়াই গ্ৰহণ কৰিছে। নমস্কাৰ, মই ত্ৰিদেৱ শৰণীয়া। মোৰ ত্ৰিদেৱ এছ অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভণি কৰিব লৈছোঁ। আপোনালোকে যোৱাকালি ইয়াৰ আগৰ ভিডিঅ'টো যোনে যোনে চাইছে তেওঁলোকে হয়তো নিশ্চয় গম পাইছে যে যোৱাকালি আমাৰ ঘৰলৈ সাংবাদিক দাদা বন্ধুসকল মোৰ পৰা কিছু কথা লৈ আপোনালোকৰ ৰাইজৰ আগলৈ প্ৰকাশ কৰিলে আৰু সেই বাতৰিসমূহ আজি প্ৰকাশ হৈছে। সেই বাতৰিসমূহ আপোনালোকক দেখুৱাম যে কেনেধৰণে প্ৰচাৰ কৰিলে আৰু মই বৰ্তমান কি কৰি আছোঁ, ইয়াত কেনেধৰণে আছোঁ সেইখিনিকে নিউজত দেখুওৱা গৈছে। বিশেষকৈ আগৰ পৰা কোনো অভিজ্ঞতা নাই যে নিউজৰ আগত কিবা এটা ক'ব, ঘপককৈ কিবা এটা সুধিলে ক'বলৈ অলপ সেয়াই আৰু জানেই, খেতি কৰা মানুহ বুলি ক'লেতো সকলোৱে জানেই আৰু মনত সকলোৰে এটা ভাৱ আছে খেতি কৰা মানে কি আৰু অলপ কিবা কিবি ক'লোঁ আৰু আপোনালোকে চাই ল'ব বাৰু, মই ভিডিঅ'টো লগাই দিম। ৰবি শস্যৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে এজন যুৱকে। অৰুণাচলৰ প্ৰৱাসী অসমীয়া যুৱক ত্ৰিদেৱ শৰণীয়াই গ্ৰহণ কৰিছে এই পদক্ষেপ। অৰুণাচল প্ৰদেশৰ ইষ্ট চিয়াঙৰ জাম্পানিৰ ৰবি শস্য এনেদৰে কৰা দেখিবলৈ পোৱা গৈছে। যুৱকজনে উৎপাদনমুখী চিন্তাৰে নিজে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে এজন যুৱকে। স্থানীয় লোকৰ পৰা ভূমি লিজত লৈ ৰবি শস্যৰ খেতি কৰিছে ত্ৰিদেৱে আৰু বছৰি উপাৰ্জন কৰিছে লাখ লাখ টকা। আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ জোনাইৰ সাংবাদিক সত্য হাজৰিকাৰ এক প্ৰতিবেদন। হয়, পথাৰ আমাৰ, বজাৰ আমাৰ লক্ষ্যৰে স্বাৱলম্বী হৈছে অসমৰ এজন যুৱক আৰু বৰ্তমান সেই যুৱকজনে এজন শিক্ষিত যুৱক হৈও কিন্তু বৰ্তমান তেখেতে চাকৰিৰ প্ৰতি কোনো মোহ নহয়। তেখেতে অৰুণাচলৰ জামপানী নামৰ ঠাইডোখৰত তেখেতে বৰ্তমান সেউজ বিপ্লৱৰ সূচনা কৰিছে। নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জন ব্যক্তিকো এই স্বাৱলম্বী হোৱাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। মোৰ সতীৰ্থই দেখুৱাব, মোৰ পিছফালে এখন আছে সৰিয়হ বাগান আৰু এখন আলুৰ বাগান। যিটো ক'ব লাগিব জামপানীখন অৰুণাচলৰ ভিতৰত আলুৰ কাৰণে এখন বিখ্যাত ঠাই বুলি ক'ব লাগিব আৰু এই ঠাইডোখৰত অসমৰ প্ৰায় 100ৰো ওপৰি খেতিয়কে ইয়াত তেওঁলোকে সেউজ বিপ্লৱৰে এই কাম কৰি তেওঁলোকে জীৱন অতিবাহিত কৰিছে আৰু এনেধৰণে খেতি কৰি বৰ্তমান সময়ত প্ৰায় 100ৰো অধিকটা পৰিয়ালে তেওঁলোকে জীৱন সংগ্ৰামত উপনীত হৈছে বুলি ক'ব লাগিব। আৰু ঠিক তাৰ সমান্তৰালকৈ এজন শিক্ষিত যুৱক, তেখেতে উচ্চ শিক্ষিত লৈও কিন্তু বৰ্তমান সময়ত এনেদৰে সেউজ বিপ্লৱত লাগি পৰিছে বুলি কয়। ৰবি শস্যৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিছে। সৰিয়হ, আলু বিভিন্ন ধৰণৰ খেতি কৰি বৰ্তমান তেখেতে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10জনকো স্বাৱলম্বী পথ দেখুৱাবলৈ সক্ষম হৈছে। মোৰ সৈতে যুৱকজন আছে, মই তেওঁৰ সৈতে কিছু কথা পাতিম। দাদা নমস্কাৰ। হয়, নমস্কাৰ। উচ্চ শিক্ষিত হৈও আপুনি বৰ্তমান চাকৰিৰ প্ৰতি কোনো মোহ নহয়, এনেদৰে সেউজ বিপ্লৱৰ সূচনা কৰিছে। এই কৰ্মজৰিয়তে আপুনি স্বাৱলম্বী হৈছে, কি ক'ব এই ক্ষেত্ৰত? হোৱা দেখি পাইছোঁ, গতিকে সেইকাৰণে ময়ো বেলেগ আশা নকৰি ময়ো খেতি সেইবোৰ ইপিনে আলু লগাইছোঁ আৰু ইপিনে সৰিয়হ তেনেকৈ খেতি কৰি নিজকে স্বাৱলম্বী হৈছোঁ বুলি ভাবিছোঁ আৰু। হয়, এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। আৰু এই পৰিৱেশত বৰ্তমান অৰুণাচলৰ ভূমিত আপুনি অসমৰ এজন সন্তান হৈ ইয়াত কাম কৰি খাই আছে। কিমান বছৰৰ পৰা? মোৰ বৰ্তমান খেতিত লগা আজি 5-6 বছৰ হ'ল। তেনেকৈ দেউতাই তাৰ আগৰ পৰা কৰি আছে খেতি। মই আজি 6-7 বছৰ হ'ল আৰু ইয়াত খেতি কৰা। হয়, বৰ্তমান কি ধৰণৰ খেতি কৰিছে? বৰ্তমান এতিয়া যিহেতু আলুৰ কাৰণে মেইন ছিজন, বৰ্তমান আলু আছে আৰু আলু সৰিয়হ তেনেকৈ এইবোৰে কৰা হৈছে আৰু। হয়, আমি জানিবলৈ পাইছোঁ যে আলুৰ কাৰণে এখন বিখ্যাত ঠাই জাম্পানী, অৰুণাচল। এই ক্ষেত্ৰত আপোনালোকে বৰ্তমান সময়ত বজাৰখন কেনেদৰে আপোনালোকে পাবলৈ সক্ষম হৈছে? হয়, মানে আমাৰ কি হয়, আমি বিশেষ ইমান তেনেকুৱা একো গম নাপাওঁ, যিহেতু বেপাৰীবোৰ হ'লচেলত আমাৰ ইয়াৰ পৰা কিনি লৈ যায় আৰু তেনেকৈ কিনি নিকিনে আমাৰ কেতিয়াবা উচিত দামটো পাওঁ আৰু তেনেকৈ। হয়, বৰ্তমান যিটো সময়ত ধৰক বজাৰত শাক পাচলিৰ নামত জুই লাগে আৰু এই ক্ষেত্ৰত আপোনালোকে নিজে খেতি কৰিছে কষ্ট কৰি, আপোনালোকে উচিত মূল্য পাইছে বুলি ভাবেনে নিজকে? উচিত মূল্য ক'ব গ'লে এনেকুৱা, যেনেকৈ আমাৰ ইয়াত কিবা এটা বস্তু 20 টকাত কিনি লৈ যায় আৰু তাত গৈ কিনে সেইটো 70-80 টকাত পায়গৈ। আৰু মূল্যবৃদ্ধি বুলি ক'লে তাত হয়তো মূল্যবৃদ্ধি হয়, কিন্তু আমি তাত যিমানখিনি দেখুওৱা যায় আমি সিমানখিনি নাপাওঁগৈ ইয়াত। এই ক্ষেত্ৰত আপুনি অসম চৰকাৰ বা অৰুণাচলক কি আহ্বান জনাব? সহায় পাইছে নেকি? আজিলৈকে তেনেকৈ চৰকাৰৰ পৰা একো এটা সহায় বুলি ক'বলৈ একো এটা সহায় পোৱা নাই। নাই। আহ্বান জনাব আপুনি? আহ্বান মানে আমাৰ ধৰে নিবনুৱাসকল মানে এতিয়া কি হয়, একো বেলেগ চাকৰি বাকৰি সেইবোৰ পোৱাটো আজিকালি বহুত কঠিন নহয় জানো, গতিকে খেতিত ধৰিছে। সেইকাৰণে চৰকাৰৰ পৰা এইটো আহ্বান যে চৰকাৰে অকণমান আমাক গুৰুত্ব দিয়ক এইবোৰ খেতি হৈ আহিছে। আৰু মোৰ এজন ইয়াত শিক্ষিত যুৱক আছে, এই যুৱকজনে চাকৰি এৰি বা চাকৰি নিবিচাৰি খেতিকে কৰোঁগৈ বুলি ইয়াত আজি
কেইবাবছৰ ধৰি ইয়াত খেতি কৰা আমি গম পাইছোঁ আৰু তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰি আছোঁ। যিহেতু আপুনি ইয়াত কেইবছৰ হ'ল খেতি কৰা? হয়, নমস্কাৰ, মই ত্ৰিদেৱ ভৰণীয়া আৰু আমাৰ বৰ্তমান অসমৰ পৰা ইয়াত অৰুণাচলত আহি বসবাস কৰা আজি 27 বছৰ হ'ল। 27 বছৰৰ পৰা দেউতা ইয়াত খেতি কৰি আহিছে আৰু মই বিশেষকৈ খেতিত লগা আজি 5-6 বছৰমান হ'ল আৰু মই যেতিয়া আগতে পঢ়ি আছিলোঁ, এতিয়া পঢ়া মোৰ এনেও চাকৰিৰ প্ৰতি কোনো মোহ নাই আৰু আজিকালি দেখিব পাওঁ নিবনুৱা খুব বাঢ়ি গৈছে। সেইকাৰণে মোৰ চাকৰিৰ প্ৰতি কোনো আগ্ৰহ নোহোৱাকৈ মানে আশা নকৰাকৈ নিজেই খেতিত হাতত ধৰি লৈছোঁ আৰু হাতত লৈছোঁ মানে খেতি কৰোঁ বুলি কিনে। আপুনি কি খেতি কৰে? বৰ্তমান ইয়াত এতিয়া আলু আৰু সৰিয়হ, মটৰ তেনেকৈ আৰু লাই কিবাকিবি তেনেকৈ আছে আৰু ৰবি শস্যবোৰ আছে বৰ্তমান। খেতিসমূহ কৰি আপোনালোকৰ কেনেধৰণৰ মানে উপাৰ্জন হয়? বিশেষকৈ সকলো বাৰু ইয়াত থকাবোৰে লাভান্বিত হৈছে, সেইকাৰণে ইয়াত খেতি কৰি আছে আৰু তেনেকৈ আগতীয়াকৈ যদি কৰিব পৰা যায় বস্তুবোৰ ওলাই, তেতিয়াহ'লে থাকে আৰু মিনিমাম হয় আৰু যদি ভাল হয় বছৰৰ মূল্যটো ইমান কৈছোঁ, ভাল হ'লে পায় আৰু হয়। আপুনি যিহেতু এজন আদৰ্শ খেতিয়ক হিচাপে অসমৰ পৰা আহি অৰুণাচলত বসবাস কৰি সুন্দৰকৈ খেতি কৰি আছে, নহয় জানো? কিন্তু এই সময়ত অসমৰ যুৱক যুৱতীসকলে বহিৰাজ্যলৈ গৈ কৰ্মৰত হৈ আছে, তেখেতলোকক উদ্দেশ্যি আপুনি কি ক'ব বিচাৰে? চাওক, অসমৰ পৰা বহুত ঠাইলৈ মানুহ নিবনুৱাবোৰ কামৰ সূত্ৰে বাহিৰত গৈছে আৰু মই কিছুমান এনে হিচাপ কৰি চাইছোঁ যে অসমৰ পৰা বাহিৰত গৈ কিনে বেছি টকা ইনকাম কৰিব নোৱাৰে যেন মই পাওঁ আৰু গতিকে মই সেইবোৰক কওঁ যে নিজৰ ঠাইতে কিবা এটা কামে কৰি কেনে ধুনীয়াকৈ চলিব পৰা যায়, সেইবোৰ যাতে বাচি কেনে কৰে আৰু তাকেই মই বিচাৰোঁ। যিহেতু আমি জানিব পাৰিছোঁ জাম্পানি অনত পৰে, আপোনালোকে বছৰি কিবা দিবলগীয়া হয় নেকি? হয়। আৰু যিহেতু আপোনালোকে যি কৃষি বিভাগ অৰুণাচল হওক বা অসমৰে হওক, কৃষি বিভাগৰ পৰা আপোনালোকে কেনেধৰণৰ সুবিধা লাভ কৰিছে? নাই, আজিলৈ বৰ্তমান তেনেকৈ ক'ব নোৱাৰোঁ যে কিবা এটা সাহাৰ্য পাইছোঁ। অসম চৰকাৰ হওক বা অৰুণাচল চৰকাৰ হওক, আজিলৈকে তেনেকৈ একো সাহাৰ্য পোৱা নাই। বৰ্তমান আমি নিজৰ টকাৰে এইবোৰ খেতি কৰি আহিছোঁ। হয়, সঁচাকৈ ক'ব লাগিব যে যি সময়ত অসমৰ বিভিন্ন ঠাইৰ পৰা বহিৰাজ্যলৈ গৈ যিসকল যুৱক যুৱতীয়ে আৰু এতিয়া সন্ধিয়া হৈ আহিছে, আপোনালোকে চাব পাৰে বেলিটো ডুবিছেগৈ। আপোনালোকে এইপিনি বেলি ডুবিছে, তথাপিও আমাৰ সৰিয়হ চাওক ইমান ধুনীয়াকৈ সৰিয়হৰ কিবা এটা ৰংটো ইমান ধুনীয়াকৈ ফুটি উঠিছে, যিহেতু বেলিটো ডুবিছে। আৰু মোৰ ৱেল উইচাৰসকলে নিউজটো দেখি পাই মোলৈ ফোন কৰিছে আৰু ধন্যবাদ জনাইছে। মই তেওঁলোকক ধন্যবাদ জনাইছোঁ যে মোৰ নিউজটো পাই তেওঁলোকে মোলৈ এটা ফোন আৰু কল কৰাৰ বাবে, যিহেতু মোৰ কাৰণে খুব প্ৰাউড মুভমেণ্ট এটা প্ৰথমবাৰৰ বাবে নিউজত ওলাইছোঁ। আৰু আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ যে মোৰ নিউজটো পাই মোলৈ এবাৰ ফোন কৰি খবৰ লোৱাৰ বাবে, ধন্যবাদ জনোৱাৰ বাবে। যিহেতু মই অসমৰ পৰা আহি ইয়াত অৰুণাচলত ৰবি শস্যবোৰ কৰি আহিছোঁ, তাকেই নিউজত আহি কেনে মোৰ সাংবাদিক দাদাসকলে আহি কেনে নিউজত উঠাই কেনে আপোনালোকৰ মাজত প্ৰকাশ কৰিলে। বৰ্তমান এতিয়া বেলিটো পৰিব ধৰিছে আজি। আৰু মোৰ এই চেনেলটোলৈ যোনে প্ৰথমবাৰ আহিছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে আৰু কাষত থকা বেল আইকনে প্ৰেছ কৰিব নাপাহৰিব। তলত কমেণ্ট বক্সত গৈ কমেণ্ট দিব নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আছে তেওঁলোকক মনৰ পৰা অশেষ ধন্যবাদ। আৰু এনেকৈ যাতে মোক আগুৱাই লৈ যায়, আৰু তাকে কৈ আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায়।